নমস্কাৰ হতে মানে পুনৰবাৰ স্বাগতম জনাইছোঁ আস্থা এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ। মানে কি হয় গম শুনিব দেই, সদায় মই লং ভিডিঅ' এটা বনাম বুলি ভাবি থাকোঁ, তাৰমানে মই পাহৰি থাকোঁ। বহুত ডাঙৰ প্ৰব্লেম। আকৌ এতিয়া মই মানে এডোখৰ ভিডিঅ' কৰিলোঁ নহয়, তাৰপিছত মানে কি কৰিম পাহৰি থাকোঁ। কিবা এটা কৰাৰ পিছত মনত পৰে, মই ভিডিঅ' এটা বনাই থৈছিলোঁ নহয়, এইখিনি নকৰাব থাকিলে বা কৰিব থাকিলে এনেকুৱা। আকৌ কিবা এটা খাম, মই ভাবোঁ এইটো দেখাম আৰু এইটো বনাওঁতে দেখাম, এইটো খাওঁতে দেখাম, এনেকৈ ভাবি থাকোঁ। তাৰপৰা পাহৰি থাকোঁ। খাই বৈ যেতিয়া কৈ মেলি আজৰি হওঁ, তাৰপৰা মনত পৰে ভিডিঅ' এটা কৰি থৈছিলোঁ নহয়, থাকিলেই মই এইটো হেৰি কৰিম। এনেকুৱা হয় মানে। তাকে আজি ভাবিছোঁ, আৰু বহুত দিনৰ পৰা ভাবি আছোঁ মানে লং ভিডিঅ' এটা বনাম বুলি, মানে নোৱাৰোঁ। মোৰ মানে এনেকৈ কেমেৰাটো আগত লৈ লাজ লাগে। এতিয়া মানে ঘৰত মানুহ নাই, সেইটো কাৰণে ভাবিছোঁ আজি বনাওঁ। ঘৰত কোনো নাই কাৰণে, ঘৰত কোনোবা থাকিলেতো মোৰ লাজ লাগে, মাৰ আগতো লাজ লাগে, অকল ভণ্টিৰ আগত মানে মোৰ লাজ নালাগে আৰু। এতিয়া বাৰু কোনো নাই, মানে এতিয়া মায়ে ফোন কৰিছে, পথাৰত গ্লাছ দুটা থাকি গ'ল, দি থৈ আহিবগৈ লাগে। ভাবিছোঁ আজি পথাৰলৈ যাওঁ, লগতে গ্লাছ দুটা দিওঁগৈ, আপোনালোকক দেখাম। আৰু দিনটো কি হয় চাওঁ, বা আজিও পাহৰিয়ে থাকোঁ নে কি এনে। মোৰ পৰীক্ষাও চলি আছে দেই, আজি মানে পৰীক্ষা নাই, কাইলৈ আছে। আজি সোমবাৰ, কাইলৈ আছে। এই গ্লাছ দুটা দি পিনে মই গুচি আহিম। পঢ়িবলৈও আছে অকণমান আৰু। দিয়ক, চাই থাকিব দেই। এই গ্লাছ লৈ ওলাইছোঁ, কিমানটো পাৰোঁ। আহিছোঁ গাইছ, ঘৰৰ পৰা পথাৰখন অকণমান দূৰ, এই মাজলৈ হ'বগৈ চাগে, মই মানে এতিয়া চিনি নাপাওঁ। মালে মই ফোন কৰি আহি আছোঁ, মায়ে কৈছে মই অকণমান আগবাঢ়ি দিছোঁ, তই আহি থাক। ডাঙৰ দুখ, মই চিনি নাপাওঁ। আৰু মানে আজি দেউতাও নাই, দেউতাৰ লগতে আহিবলৈ আগতে এনেই দেউতাৰ লগতে আহোঁ ক'ৰবাত গ'লে, কিন্তু এইখন পথাৰ মই চিনিয়ে নাপাওঁ। এতিয়া যাওঁ কি হয়, মুঠতে নেহেৰালেই হ'ল আৰু। পথাৰ মাজত হেৰালে কিবা খায়ে পেলাব চাগে, মানুহেতো নিবলৈ নাপায়। গাইছ, ভাবিছোঁ ফাইনেলি মাৰ ওচৰত পাইছোঁহি, আৰু অকণমান আছে, সেই দূৰত আছে। মোৰ ফোনটো মানে ইমান কোৱালিটি ভাল নহয়, কেমেৰা মই জুম কৰিলেও আপুনি ধৰিব নোৱাৰিব আপোনালোকে। মানে এতিয়া আহি থাকোঁতে কেনেকুৱা ফিল হৈছে গম পাইছে? 9ৰ অংককেইটালৈ মনত পৰি গৈছে। ইমানেই জংক পংক ৰাস্তা নহয়, মানে বাটত এই পেহীক পাইছোঁ, ববক পাইছোঁ, এনেকৈ সুধি আহিছোঁ আৰু দেই। যেনে তেনে ওলাইছোঁ। মালে আকৌ ফোনটো লগাই লৈছোঁ নহয়, এতিয়া ফোনটো কাটি মাক দেখা যেন পাইছোঁ। ভাবিছোঁ এইবাৰ পামগৈ। ধানৰ মাজৰ ৰাস্তা দিছে না, মানুহ অহা যোৱা কৰি ধুনীয়াকৈ বনাই থৈছে। হয়, মায়ে মানে দাদা চাৰ্ট এটা পিন্ধি আছে দেই, গম পাইছোঁ এতিয়া। চাৰ্টটো দেখি পিনি মা ফিলটো আহিছে। চৰি ফিল নহয়, কি যে কথা কৈ আছোঁ মই নাজানো দেই। মানুহ নাই যে, জিতি বকি গৈছোঁ। এতিয়া কথা নকওঁ আৰু দেই, মা আছে ওচৰত। আমাৰ ৰাস্তা দেখি মোৰ জংক পংক হৈ গৈছে নহয়। আটকি ববক সুধিছোঁ, পেহীক সুধিছোঁ। পথাৰলৈ আহি মোৰ অৱস্থা মাছা সোমাই দিয়ে, মোৰ যোৱাতে এবেলা লাগিব। গাইছ, ধান্দা শেষ কৰিলোঁ। মা শেষ, ফকাছে লোৱা নাই ঘটি শেষ ধান। মোৰ নিচিনা চোকা দাৱনি কাৰোবাক লাগিলে কণ্টেক্ট কৰিব। ऐसा ही डाटा हूँ मैं गान, और गान নহয় ধান, टूटा फूटा हिंदी है। কেমেৰা ধৰিব নাজনো। এইটো এখন পথাৰৰ পৰা আন এখন পথাৰলৈ বেয়া হিন্দী इंग्लिश मारता हूँ मैं गाइस। ऐसा हिंदी सुनने के लिए आप लोग प्लीज़ मेरे चैनल को सब्सक्राइब कर देना, लाइक कमेंट एंड शेयर भी करना, क्योंकि मैं बहुत अच्छा वीडियो नहीं बनाता हूँ। थैंक यू सो मच। मेरे से ओख धान ही है भाई, मैं इमान चाप मोतके धान केइटाले ओख। আমাৰ পথাৰ পাই গ'লোহি গাইছ। এইডোখৰলৈকে মোৰ কেমেৰা যিমান দূৰ আনিছে সিমান দূৰ নাপায়গৈ বাৰু, যিমানখিনি হৈ আছে। মই কিন্তু এইখিনি দেখিয়ে পাগল হৈ গৈছোঁ, কিমান দিন লাগিব এগাল ডাউনতে। मेरे से नहीं होगा, मैंने आई हूँ। ये देखो कितना सुंदर है। মা গ'ল, কাইলৈ পৰা দাৱনি আহিব। আজি পথাৰখন মানে চাবলৈ অহা নিচিনা হৈছে যে,
কিমান পকিছে কিমান নাই পকা কাইলৈ পৰা মা আৰু বেলেগ মানুহ আহিব আপোন नहीं आएगा क्योंकि हमारा परीक्षा है সৰুকৈ কৈছোঁ গাইছ মা আছে যে মানে মোৰ লাজ লাগে চ' মই মানে এনেকেই কওঁ আৰু দেই মোৰ বেমাৰো দেই কাহি আছোঁ মই হা আমাৰ ধান দাই দিলে তাৰপৰা এতিয়া আমি হেঁতৰ দিব না আমাক ধান এক তেহেঁতৰ মুঠি হয় নাই সিহঁতৰ ভঁৰালৰ পৰা মই কাঢ়ি আনিমগৈ আকৌ গাইছ আমাৰ ধান বেলেগৰ মানুহে ধাই গুচি গ'ল নহয় চিনি নোপোৱা কোনোবা ডাউনী আহিছিলে হ'বলা এছেতো নেহি হোগা মই ধান খুজি আনিম হ'ব দে ইমান চিন্তা কৰি থাকিব লাগে মানুহটোলৈ তোমাক ফোন নাচোনা ভাঙিম ৰ থেংক ইউ ছ' মাছ তোমাৰটো যদি মই উলিয়াই দিওঁ এতিয়া কাটি দিম বুলিহে বহুত লাজ পাবি নহয় তই মানুহ মুখখন দেখুৱাই দিওঁ গাইছ এইখন মুখ লৈ কেইবছৰ হ'ল বিয়া পতা 26 বছৰ এৰা হেৰি তহঁতক ফূৰ্তি লাগিছে আমাৰ ধান দেখি পাগল হৈছোঁ তহঁতক ফূৰ্তি লাগিছে এখন গোটেইখন তিতিলে সেইবোৰ কি হ'ল আনিছোঁ মই খাম আকৌ গাইছ ঘূৰি আহিছোঁ ঘৰলৈ মানে ধানকণ দাই ভাল লাগিলে অকণমান দালোঁ আজি মাৰ লগত মানে মা অকলে অকলে দাই আছিলে তাৰপৰা দেউতাও যোৱা নাই দেউতা ডাঙৰ কঢ়িয়াই আছে যে তাৰপিছত ভাবিলোঁ অকণমান দাই দিওঁ বুলি দালোঁ আৰু এতিয়া মোক ঘৰলৈ পঠিয়াই দিলে কাৰণ মই ভালকৈ ধান দাব নাজানো পথালি কৰি থাকিলোঁ কাৰণে মোক খেদিলে ঘৰলৈ আৰু এতিয়া মই লাজ পাই ঘৰলৈ ঘূৰি আহিছোঁ আৰু মোৰ অৱস্থাটো চাব নি ৰ'দত শুকাই গ'লোঁ গাইছ এনেই ক'লা মানুহ আৰু ক'লা হ'লোঁ মানে সেই বটল এটাও লৈ আহিছোঁ ঘূৰি আহোঁতে মা দুটা আনিবলৈ মানে দেউতাও আহিছে এতিয়া মা দেউতাই দুটাই দাই থাকক আৰু সোনকালে গুচি আহিম বুলি কৈছে মাহঁত সেইকাৰণে মই গুচি আহিলোঁ শুওঁগৈ আৰু মজা ওলাব আজি গাইছ গাটো ধুই আহিছোঁ এতিয়া পথাৰৰ পৰা আহি পেলাই এইবোৰ আৰু বেলেগ ভিডিঅ' কৰিবৰ কাৰণে সক্ষম নহ'লোঁ আৰু মানে ৰাস্তাটো বহুত দীঘল ন ভাগৰো লাগে বহুত ভাগৰ লাগিছে এতিয়া বহুত ভাগৰ মানে তাৰপৰা মোৰ চুৰ ধুই দিলোঁ অকণমান এতিয়া গাটো পাতল পাতল লাগিছে তাৰপৰা ভাবিছোঁ আৰু ভিডিঅ' মানে নকৰোঁ আৰু মানে সাধ্য নাই আৰু ইমানতে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু কথা এটা ক'ব দেই মোৰ গতে দাদাৰ কাপোৰ পিন্ধি কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মই মানে দাদাৰ কাপোৰ পিন্ধি খুব ভাল পাওঁ অথনি পিন্ধি যোৱা কাপোৰযোৰ পেণ্টটো হওক টি চাৰ্টটো হওক দাদাৰ তাৰপৰা এতিয়া গা পা ধুই আহিছোঁ সেইটো দাদাৰ পিন্ধি আহিছোঁ চব বস্তু মানে প্ৰায় বস্তু ঘৰত পিন্ধিবলৈ মই দাদাৰখিনিয়ে বেছি ভাল পাওঁ ভাবিলোঁ তাকে বোলো কোনে কোনে পিন্ধি এতিয়া জনাবচোন কমেণ্ট কৰিব মই এতিয়া গাটো ধুই আহিছোঁ তাৰপৰা কিবা এটা খাই 2টা বাজিলে এতিয়া 10টা বজাতে গৈছিলোঁ মই পথাৰলৈ ভাত কেইটামান খাই শুওঁগৈ আৰু অকণমান কাইলৈ এক্সামো আছে ৰাতিলৈ অকণমান পঢ়িবও লাগিব সেইটো কাৰণে ইমান আছিল আজি ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ অকণমান